গুড মৰ্ণিং গাইজ, স্বাগতম তো সঞ্জিত ব্লগ। আৰু আজি কঠীয়া পাৰিব যাব ওলালোঁ। আৰু আপোনালোকে ভাবিছে চাগে কিমান কঠীয়া পাৰে মানে আগৰ কঠীয়াবোৰ পানী হৈছে, মানে গোটেই ডুবি নষ্ট হৈ গ'ল। সেয়ে আজি পাৰিব যাব ওলালোঁ, আৰু নহ'লে সেয়ে হ'ল হয় কঠীয়াবোৰ। আৰু আপোনালোকে ভিডিঅ'টো একেলগে চাই থাকক, কি কৰোঁ কি নকৰোঁ আজি। এইফালে কঠীয়াবোৰ কিমান ধুনীয়া লগা হৈছে, মানে আমাৰ ওচৰৰে দাদাহঁতে ইয়াতে কঠীয়া পাৰিছে, আৰু ইহঁতৰ ৰুবলৈ হ'লে হ'বই আৰু আমাৰ এতিয়া সেই পাৰিবলৈ যাওঁ। আৰু এইফালে পূৰা ব্ৰইলাৰৰ গুৰ ওলাইছে। আজি পূৰা তাতে কঠীয়া পাৰ দিয়া হ'ব, মানে সাৰ হৈ কিনি মানে কঠীয়াটো চব সোনকালে ডাঙৰ হৈ আহিব। বেৰা দিবলৈ ল'লোঁ, মানে বহুত গৰু ছাগলীৰ উৎপাত হয়, নহ'লে কঠীয়াবোৰ গোটেই নষ্ট কৰিব। আৰু মানে এইবোৰ পথাৰত আছিলে, পথাৰৰ পৰা আনি মানে ঘৰত থৈছিলোঁ মই বেৰা দিবলৈ, ঘৰত দিয়া নহ'ল। আৰু আজি কঠীয়া পাৰাতে দিব লাগিব, নহ'লে ছাগলীয়ে গৰুৱে উৎপাত কৰিবতো। আৰু আজি এইখিনি জেগাতে কঠীয়া পাৰা হ'ব, আৰু বহুত বস্তু আনিবলৈ আছে। ইয়াতে মানে বেৰাবোৰ আনি থোৱা হ'ল, আৰু মেচিনবোৰ ট্ৰেক্টৰ এইবোৰ আনিবলৈ আছে। ট্ৰেক্টৰখন ল'বলৈ আহিলোঁ, আৰু এই লৈছে ট্ৰেক্টৰখন, আৰু মই লৈছোঁ পুৰা হাতত ইচ্ছা কোদাল দাও, আৰু কাম বহুত কৰিবলৈ আছে, মানে বেৰা দিবলৈ আছে। আজি মানে মই অকলে কঠীয়া নাপাৰোঁ, আজি দুয়োটাই মানে লগ হৈ কঠীয়া পাৰিম। তাইৰো আছে আৰু মোৰো আছে। আৰু অলপ আগতে আপোনালোকে দেখিছে দুটা বস্তা লৈ আহিছিলোঁ, সাৰৰ বস্তা। এইবোৰ ওলাই গোটেই চাৰিওফালে ছিটিয়াই দি আছোঁ। আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কিন্তু লাইক নকৰি, ছাবস্ক্ৰাইব নকৰি কি চাই আছে আপোনালোকে জলদি লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিওঁ, আৰু তেতিয়া আপোনালোকক মই ভাল ভিডিঅ' দিবলৈ পাম, আৰু আপোনালোকে ভাল ভিডিঅ' চাবলৈ পাব। মেচিনটো নিনিম বুলি ভাবিছিলোঁ, কিন্তু ল'বলৈ আহিলোঁ। মানে যোৱাকালি বৰষুণ পৰিছিলে, আৰু কিছুমান জেগাত পানী আছে আৰু কিছুমান জেগাত পানী নাই। পানী নোহোৱা জেগাবোৰ মানে পানী দিবলৈ লাগিব, নহ'লে হাল বালে ভাল নহ'ব। সেই মেচিনটো ল'বলৈ আহিলোঁ, আৰু পূৰা মেচিন পূৰা পানী ভৰাই ষ্টাৰ্ট দিবলৈ হৈ গ'ল। আমাৰ পূৰা মেচিন চলি গ'ল, এতিয়া হাল বায়ে কথা। আৰু যোৱাকালি মানে হাল বাই থৈ দিছিলোঁৱেই, আৰু আজি অলপ হাল বালে হ'ব। আৰু আমাৰ হাল বোৱা ক্লিয়াৰ হৈ গ'ল, এতিয়া বেৰা দিবলৈ লাগি গ'লো। আমি দুজনে নহয়, চাৰিজন আছোঁ বেৰা দিবলৈ, মানে চাৰিজনে পূৰা বেৰা দি আছোঁ। ইয়াৰ কামবোৰ আজি মানে শেষ দিব লাগিব, মানে কামবোৰ ৰহিলে মানে ৰহি থাকে। আৰু বেৰা দিবলৈ হ'লে আৰু কঠীয়াবোৰ ছিটাবলৈ আছে, আৰু কঠীয়াবোৰ ছিটা হ'লে ইয়াৰ কামবোৰ আজি চেচ। আৰু এতিয়া আজি ওচৰতে পুখুৰী এটা আছে, গাও ধুবই লাগিব, পূৰা গাও ধুম আজি। এনেকৈ গা ধুই থাকোঁতে মোৰ মানে সৰুকালৰ কথা মনত পৰিল। সৰুতে আমি মানে স্কুলৰ পৰা আহি এনেকৈ পুখুৰীত নদীত একলগ হৈ মানে 4-5টা মানে গাও ধুবলৈ যাওঁ। এদিন কি হ'ল, মানে আমাক ডাঙৰ মানুহ এজনে মানে মাৰিবলৈ দাউৰাই আছে, মানে আমাক পুখুৰীত গা ধুবলৈ নিদিয়ে। তো লেংকা হৈ গা উঠি আছোঁ, আৰু এনেকৈ কাপোৰ পিন্ধিব নাপালোঁ, এনেকৈ আমি দাউৰিব লগা হ'ল। এনেকৈ দাউৰি আছোঁ, ৰখি কিনে হাফ পেণ্টটো পিন্ধিম বুলি ভাবোঁ, আৰু আহি পায়, আৰু পিন্ধো আৰু আহি পিনে, কিন্তু আমাক ধৰিব নোৱাৰিলে, আমি বাচি গৈছোঁ। সৰুতে আমাৰ এনেকুৱা দিন গৈছে, আৰু সৰুকালৰ কথাবোৰ মানে ভাবি ভালেই লাগে। আৰু আপোনালোকে সৰুতে কেনেকুৱা আছিলে কমেণ্ট কৰি জনাবচোন। আৰু আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। আজিলৈ বাই বাই গাইছ।